আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। আজি আমি কথা পাতিম জুম্মাৰ নামাজৰ বিষয়ে। জুম্মাৰ নামাজ কিমান কি কেই ৰাকাত হয়। আচলতে জুম্মাৰ নামাজ আমি বহুতে মছজিদত যাওঁ, বহুত মানুহ দেখা যায় যে ইজনক চাই সিজনে নামাজ পঢ়ি আছে বা কোনো ধৰণৰ পৰিপাতি নাই বা নিজেও নাজানে, নিয়ত নাজানে, নামাজ কেতিয়া কেই ৰাকাত পঢ়িব লাগে, কি নামাজ, কোনটো কি নামাজ, কেই ৰাকাতকৈ পঢ়িব লাগে একো নাজানে। বহুত মানুহে ইজনক চাই সিজনে নামাজ পঢ়া আজিও দেখা যায় মছজিদবিলাকত, বহুত বাহিৰা জেগাতো দেখা যায় বা আমাৰ গাঁওবোৰত সেনেকুৱা দেখা যায়। গতিকে আজি আমি কথা পাতিম জুম্মাৰ নামাজ কেই ৰাকাত আৰু কি কি। জুম্মাৰ নামাজ 22 ৰাকাত। প্ৰথম 2 ৰাকাত তাহিয়াতুল ৱজু সুন্নতে গাইৰ মুআক্কাদা বুলি যিটো পঢ়িলে আপুনি সওৱাব পাব বা নপঢ়িলে কোনো ধৰণৰ গুনাহ নাই বুলি উল্লেখিত আছে। দ্বিতীয়তে দাখলুল মছজিদ 2 ৰাকাত সুন্নতে গাইৰ মুআক্কাদা। এই 2 ৰাকাত নামাজো আপুনি পঢ়িলে সওৱাব পাব, নপঢ়িলে কোনো ধৰণৰ গুনাহ নহয়। 3 নম্বৰ হৈছে কাবলুল জুম্মা 4 ৰাকাত সুন্নতে মুআক্কাদা, যিটো বাধ্যতামূলক পঢ়িবই লাগিব। 4 নম্বৰ 2 ৰাকাত ফৰজ নামাজ, এইটো সকলোৱে পঢ়িব লাগিব। 5 নম্বৰ 4 ৰাকাত বাদাল জুম্মা সুন্নতে মুআক্কাদা। 4 ৰাকাত বাদাল জুম্মা সুন্নতে মুআক্কাদা যিটো পঢ়িবই লাগিব, বাধ্যতামূলক, সকলোৱে পঢ়িব লাগিব। 6 নম্বৰত আছে আখেৰী জোহৰ 4 ৰাকাত, সেইটো পঢ়িবই লাগিব, বাধ্যতামূলক। 7 নম্বৰত আছে 2 ৰাকাত সুন্নতুল ৱক্ত সুন্নতে গাইৰ মুআক্কাদা, যিটো আপুনি পঢ়িলে সওৱাব পাব, নপঢ়িলে কোনো ধৰণৰ গুনাহ নহয়। কিন্তু পঢ়ি লোৱাটো, যিবোৰ সুন্নতে গাইৰ মুআক্কাদা বুলি আহিছে সেইবোৰ আপুনি পঢ়ি লোৱাটো বেছি ভাল, কাৰণ তাত আপোনাৰ সওৱাব হ'ব। বা যিহেতু আপুনি মছজিদত শুক্ৰবাৰে যায় বা বহুতে বেছিভাগে 90% মানুহে অকল জুম্মাৰ দিনা মছজিদত যায়, সেইসকলৰ বাবেও বহুত ভাল হ'ব। কাৰণ যিহেতু আপোনালোকে মছজিদত এদিনে যায়, আল্লাহৰ ওচৰত সপ্তাহত এদিনে চিজদা কৰে, গোটেইখিনি নামাজ পৰিপূৰ্ণভাৱে আদায় কৰিলে সেইটো আপোনাৰ নিজৰো মনটো ভাল লাগিব, প্লাছ আপোনাৰ নেকিও বাঢ়িব। গতিকে আপুনি যিমান পাৰে, যিখিনি পাৰে পৰিপূৰ্ণভাৱে আদায় কৰক। পাৰিলে 2 ৰাকাত নফল নামাজ আপুনি বেছিকৈ পঢ়িব চেষ্টা কৰিব লাগে, কাৰণ নফলত আল্লাহ তাবাৰক ৱ তাআলাই আপোনাক বহুত বেছি সওৱাব দান কৰে। যিটো আপুনি সুন্নতে গাইৰ মুআক্কাদাটো এনেকুৱা হৈছে, যিটো আপুনি নপঢ়িলে যিহেতু নপঢ়িলে সওৱাব নাপায়, পঢ়িলে সওৱাব পাব, কিন্তু নপঢ়িলে কোনো ধৰণৰ গুনাহো নহয়। আৰু গুনাহ নহ'লেও, যদি গুনাহ নহয় তাৰ ক্ষেত্ৰত আমি বহুত গুনাহ কৰি আছোঁ, গুনাহৰ কাম বহুত কৰি আছোঁ, এইটো কাম গুনাহ নহয় বুলি যে কৰিব নালাগিব সেনেকুৱা কোনো কথা নাই। আপুনি যিহেতু শুক্ৰবাৰে নামাজ পঢ়িম বুলি গা পা ধুই ওযু সকলো কৰি কেনে মছজিদত গৈছে, মছজিদত যাই যদি আপুনি সেই নামাজখিনি ক্লিয়াৰ কৰি পঢ়ে আপোনাৰো ভাল। আপুনি নিজৰ মা বাবাৰ কাৰণে দোৱা কৰিব নামাজ পঢ়ি কেনে সকলোৱে, আৰু মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। সকলোৱে ভালে থাকক, সুস্থ থাকক।